ল তদাকাৰে তা লতা। ঠিক তেনেকৈ এইটো হৈছে, এইটো কিহৰ ছবি তোমালোকে নিশ্চয় জানা, এইটো হৈছে এটা বগলীৰ ছবি। গ আৰু ল দীৰ্ঘিকাৰ ইয়াতে দিয়াই আছে যিহেতু, তেনেহ'লে আমি ইয়াতে কি লিখিব লাগিব? ব। ব লিখি পেলাই বগলী, বগলী হৈ যাব এইটো। আৰু এইটো হৈছে আমাৰ কমলা টেঙা। তো এইটো কমলা, ম আৰু ল আকাৰে লাটো দিয়াই আছে, তেনেহ'লে ছবিটো চাই যিহেতু আমি গমেই পাইছোঁ এইটো কমলা, তেনেহ'লে ইয়াতে আমি কি লিখিম? ক, কমলা। আৰু এইটো তোমালোকৰ কি? এইটো এই সাপডালৰ নাম হৈছে অজগৰ। অজগৰৰ জগৰ, জগৰটো দিয়াই আছে, তেনেহ'লে সন্মুখত আমি কি লিখিব লাগিব? অ, অজগৰ, অজগৰ। আৰু এইটো হৈছে তোমালোকে আগতে পাইছা, এইটো হৈছে খৰাহী। ৰতাকাৰা হদচিকাৰী হি দিয়াই আছে, তেনেহ'লে আমি ইয়াতে লিখিম খ, খৰাহী। আৰু এইটো হৈছে ৰবৰ। তোমালোকে যে কাঠ পেঞ্চিল দি লিখাৰ পিছত মুচি দিয়া, সেইটো হৈছে ৰবৰ। তেনেহ'লে ব আৰু ৰটো দিয়া আছে, ইয়াতে আমি কি লিখিম? ৰ, ৰ, ব আৰু ৰ, ৰবৰ। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে হৈছে তোমালোকৰ প্ৰথম পাঠৰ অনুশীলন। ইয়াৰ পিছত আমি নতুন এটা কবিতা দিয়া আছে জেউতি, সেইটো আৰম্ভ কৰিম। তো আজিলৈ আৰু বিশেষ একো নাই। তোমালোকে যিমানখিনি মই পঢ়াই দিলোঁ, বুজাই দিলোঁ, আশা কৰোঁ সেইখিনি তোমালোকে ভালদৰে মুখস্থ কৰিবা, ঘৰত লিখিবা। এইখিনি কৈ ইয়াতে সামৰিলোঁ। ধন্যবাদ।